নতুন ভিডিঅ'টোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই যাম এটা পাহাৰলৈ, যিটো পাহাৰত নেকি বহুতো মানুহ বাস কৰে, আৰু পাহাৰলৈ যোৱা ৰাস্তাবোৰ কেনেধৰণৰ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। বন্ধুসকল, এই কালী মন্দিৰটোৰ কাষেদি পাহাৰৰ ওপৰলৈ যাব পৰা ৰাস্তাটো আছে, আৰু এই ৰাস্তাটো দিয়ে আমি ওপৰলৈ যাব লাগিব। আচলতে ৰাস্তাটো বহুত সৰু হয় আৰু বহুত ঠেক হয়, উপায় নাই, এনেকেই মানুহবোৰ অহা যোৱা কৰি থাকিব লগা হয়। বন্ধুসকল, এই কঁঠালবোৰো বনৰীয়া কঁঠাল হয়, নিজে লগা, আৰু এই শিলৰ চেপে চেপে ওপৰলৈ যাবলগীয়া হৈছিল আৰু বহুতো কষ্ট হৈছিল। মোৰ চেণ্ডেল ছিঙি গৈছিলে, আৰু কণ কণ শিশুবোৰো এনেকৈ ওপৰতে খেলা ধূলা কৰি থাকে। যেতিয়া বৰষুণ আহে তেতিয়া পাহাৰত বহুতো জংঘল হৈ পৰে, তাৰ ফলত জংঘলবোৰ কাটি উলিয়াব লাগে ৰাস্তাবোৰ। পাহাৰৰ ওপৰত আৰু কিমান দূৰ আছে মই নাজানো, গৈ থাকোঁ আগলৈ, কিমান দূৰ পাওঁগৈ। বন্ধুসকল, আপোনালোকো আহি থাকক মোৰ লগতে। সকল, বহুত ওপৰত আহি আছোঁ বৰ্তমান, আৰু অলপ ওপৰত গ'লে গোটেই ব্ৰহ্মপুত্ৰখন দেখা পায় বোলে। চ' আমি ব্ৰহ্মপুত্ৰখন চাবলৈ গৈ আছোঁ, যিহেতুকে মই ৰাস্তাটো চিনি নাপাওঁ। এজন ল'ৰাক লৈ লৈছোঁ। কি নাম তোমাৰ? মোৰ নাম মকিবুল। অঁ, তোমালোকে ইয়াত থকা কিমান দিন হ'ল? 7-8 বছৰ। আৰু ইয়াতে তোমালোকে পানী দুনি খোৱা যে ক'ৰ পৰা খোৱা? নিজৰা পানী ন? দোস্ত, নিজৰা পানী খাই যিয়ে কটাব লগা হৈছে। এনেকুৱা ধৰণৰ বহুতো সমস্যা আছে পাহাৰৰ বাসীসকলৰ। চ' আহক আমি ওপৰলৈ গৈ থাকোঁ। বন্ধুসকল, আমি কিমান ওপৰত আহিছোঁ সঠিককৈ ক'ব নোৱাৰিম, কিন্তু অনুমান কৰিব পাৰি যে আমি 2000 মিটাৰ ওপৰত আছোঁ। চ' বন্ধুসকল, ওপৰত আহিছোঁ কাৰণে মানে বতাহ বহুত, তাত একো ক'ব নোৱাৰি। আৰু আপোনালোকে দেখিব পাইছে, এইখনেই হ'ল ব্ৰহ্মপুত্ৰ, আৰু তাৰ লগতে আছে শৰাইঘাট ব্ৰিজখন। আৰু এই পাহাৰটোৰ পৰা আপোনালোকে মন কৰিব পাৰিব উমানন্দ মন্দিৰ। আপোনালোকে নিশ্চয় দেখিছে উমানন্দ মন্দিৰ আৰু কাছাৰীঘাটত থকা ৰূপৱে, আৰু ফেঞ্চি বজাৰ গোটেই এলেকা আপোনালোকে দেখিবলৈ পাব ইয়াত। এইখনেই আছিলে কালী মন্দিৰ পাহাৰ, আৰু ইয়াৰ পৰা আপুনি বৰ্ষাপাৰা ষ্টেডিয়ামটো চাওক, কিমান সৰু দেখা পোৱা যায়। আৰু গোটেই বন্ধুসকল, আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, আৰু বহুত ওপৰত উঠি আহিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব, আৰু আপোনালোকক মই যেনেভাৱে দেখাব বিচাৰিছিলোঁ তেনেভাৱে মই দেখাব পাৰিলোঁ। ত' তাৰ বাবে মই বহুত হেপ্পী, আৰু আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি যাতে মোক আগুৱাই নিয়ে।